আৰু বিজেপিৰ প্ৰাৰ্থী হিচাপে হিউজ মাৰ্জিনত আজি জিকিবলৈ সক্ষম হৈছে। মই তেখেতক কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু ইয়াৰ পিছত আমাৰ এই ফলাফলৰ কাৰণে চিডলিবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। চিডলিত আমাৰ বিশেষকৈ বড়ো, কোচ ৰাজবংশী, মাইনৰিটি, বঙালী, গোৰ্খা, আদিবাসী, সান্থালী, সূত্ৰধৰ বিভিন্ন জনগোষ্ঠী আছে। এই নিৰ্বাচনত সকলো জনগোষ্ঠী হিল দল ভাঙি ওলাই আহিছে আৰু আমাৰ মিত্ৰজোঁটৰ লগত থিয় দিছে। গণতন্ত্ৰটো শক্তিশালী কৰাৰ কাৰণে বিটিআৰত চিৰস্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰত্যেকজন নাগৰিকৰ নিৰাপত্তাৰ কাৰণে UPPL বিজেপি চৰকাৰে যে কাম কৰিছে এই কথাটো সকলো আজি বুজি পাইছে। ইয়াৰ কাৰণে মই চিডলিবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আমাৰ তিনিটা দলৰ হৈ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে যোৱা 4টা বছৰত আমাক প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো ক্ষণত আমাক সহায় কৰিছে, আমাক নেতৃত্ব দিছে আৰু চিডলি সমষ্টিত ডাঙৰ ডাঙৰ আঁচনি তেখেতে দিছে আৰু ইয়াৰ লগতে আজি অৰুণোদয়ৰ পৰা আদি কৰি বিভিন্ন কল্যাণকামী আঁচনিবিলাক দি পেলাই আমাক সহায় কৰিছে। এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাক সদায় নেতৃত্ব দিয়াৰ কাৰণে মই চিডলিৰ জয়ৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। বিজেপিৰ প্ৰেছিডেণ্ট ভৱেশ কলিতা ডাঙৰীয়া, মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াকে আদি কৰি আমাৰ ডিষ্ট্ৰিক্ট লিডাৰ যিসকল আছে ৰতন ৰয় ডাঙৰীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। অগপৰ আমাৰ প্ৰেছিডেণ্ট অতুল বৰা ডাঙৰীয়া, সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আমাৰ কৰ্ণমোহন ৰায় ডাঙৰীয়া সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ UPPLৰ হয় আমাৰ প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্ম ডাঙৰীয়া, আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়াকে আদি কৰি সকলো EM MCLA MLA আমাৰ বুথলৈকে কৰ্মকৰ্তা কাৰ্যকৰ্তা অশেষ কষ্ট কৰিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। চিডলি সমষ্টিৰ এই হিউজ মাৰ্জিনত যে বিজয় হৈছে ইয়াৰ মূল কাৰণটো হৈছে বড়োলেণ্ডৰ শান্তি প্ৰতিষ্ঠা হৈছে, সকলো নিৰাপত্তা পাইছে আৰু সকলো জাতি জনগোষ্ঠীয়ে ভূমিৰ সমস্যাৰ পৰা বিভিন্ন সমস্যা স্বাধীনতাৰ 70 বছৰত সমাধান নোহোৱা সমস্যাবিলাক সমাধান হৈছে আৰু আজি চবেই বুজি পাইছে যে এই মিত্ৰজোঁটটো সঁচাকৈ 35 লাখ জনসাধাৰণক সেৱা কৰিবলৈ আহিছে আৰু আগত যিসকলে ৰাজনীতি কৰি আছিলে সেইসকলে ৰাইজক ঠগাবৰ কাৰণে, ৰাইজক দমন কৰাৰ কাৰণে, বিভিন্ন হিংসাৰ মানে পৰিৱেশ গঢ়াৰ কাৰণে আৰু ৰাইজৰ লগত সদায় প্ৰতাৰণা কৰাৰ কাৰণে ৰাজনীতি কৰিছিলে, টকা পইচা ধন সম্পত্তিৰ কাৰণে ৰাজনীতি কৰিছিলে আৰু আমি যি সঁচা অৰ্থত ৰাইজক সেৱা কৰিব আহিছোঁ এইটো চিডলি সমষ্টিৰ লগতে BTR অঞ্চলৰ সকলো ৰাইজে বুজি পাইছে আৰু সেইকাৰণে আজি এই হিউজ মাৰ্জিনত আমি জিকিবলৈ পাৰিছোঁ। এইটো ছেমি ফাইনেল BPF মানে প্ৰমোদ বড়োক বোলে ইতিমধ্যে ভাল নাপায়, চিডলিবাসীয়ে বোলে ভাল নাপায় এনেকুৱা কিন্তু এইবাৰ নিৰ্বাচনত কৈছিলে, কিন্তু ইয়াতে দেখা গৈছে যে হায়েষ্ট ভোটত আপোনালোকে ইতিমধ্যে জয় হৈছে। চাওক, BPFক ৰাইজে এটা লেচন দিছে, তেখেতসকলক ৰাইজে শিকাইছে যে ৰাজনীতি কৰাটো অকল বেলেগক ক্ৰিটিচাইজ কৰি বেয়া কথা কৈ মানুহক বিপথে পৰিচালনা কৰি ভুল কথা কৈ সদায় ৰাজনীতি কৰিব নালাগে। ভাৰতবৰ্ষৰ গণতন্ত্ৰ যথেষ্ট মেচিউৰ হৈছে, ভাৰতবৰ্ষৰ গণতন্ত্ৰ যথেষ্ট শক্তিশালী, প্ৰত্যেকজন ভোটাৰ ৰাইজে সচেতন হৈছে, এই কথাটো BPFে বুজি পোৱা নাই। সেইকাৰণে এই নিৰ্বাচনত তেখেতসকলে অকল আমাক গালি গালাজ কৰি বেয়া কথা ব্যৱহাৰ মানে কৈ পেলাই আমাক ক্ৰিটিচাইজ কৰি ৰাজনীতি কৰিছে, কিন্তু আমাৰ নেতাসকলে ৰাইজক লৈ পেলাই কি কাম কৰিব, অনাগত দিনত BTR অঞ্চলটো কেনেকৈ আগুৱাই লৈ যাব, কি সমস্যা আছে সেইটো লৈ পেলাই আমি কথা পাতিছোঁ। আমি ৰাইজক সন্মান দিছোঁ, তেখেতসকলে ৰাইজক ভয় খুৱাইছে, আমি ৰাইজক মৰম দিছোঁ, তেখেতসকলে ৰাইজক দমন কৰিছে। গতিকে এইটোৱে ডিফাৰেঞ্চ। সেইকাৰণে BPFৰ অনাগত দিনত আৰু ইয়াত ৰাজনীতি নাই, এইটোৱে লাষ্ট নিৰ্বাচন। ইয়াৰ পিছত আৰু প্ৰত্যেকটো নিৰ্বাচনত BPFে হাৰিব আৰু 40টা সমষ্টিত এটাও সমষ্টি BPF যে নিজিকে সেইটো চিয়ৰ হৈ গ'ল। আৰু 4-5 মাহ পিছত BTC নিৰ্বাচন যিটো BTC নিৰ্বাচন আহি আছে ইয়াত আমি মিত্ৰজোঁটে 40টা সমষ্টি জিকিম। আগ্ৰামা মহিলাৰী ডাঙৰীয়াই মিছা কথা কৈ ভুল কথা কৈ নিজৰ দলৰ মানুহকো তেখেতে মিছলিড কৰি আছে, ৰাইজকো মিছলিড কৰি আছে। গতিকে তেখেতে দলৰ মানুহকো ধৰি ৰাখিব নোৱাৰে, ৰাইজকতো ধৰি ৰাখিব নোৱাৰে, নিজৰ দলৰ মানুহকো ধৰি ৰাখিব নোৱাৰে। মই ভাবোঁ যে BTC নিৰ্বাচনলৈকে ইলেকশ্যন কণ্টেষ্ট কৰিবলৈ BPFত মানুহ নোহোৱা হ'ব, কাৰণ এইবাৰে নিৰ্বাচন খেলিবলৈ ইহঁতৰ কেম্পিং কৰিবলৈ মানুহে নাছিলে। কেইজনমান ডেকা ল'ৰাক বজাৰে কেম্পিং কৰিব দিছে, আপোনালোকে দেখিবলৈ পাইছে। গতিকে আজি আগ্ৰামা মহিলাৰী ডাঙৰীয়াক নিজৰ যিহেতু মিছন আৰু ভিজন নাই, নিজৰ যিটো এটা ৰাইজক লৈ কোনো ধৰণৰ আঁচনি নাই, তেনেকুৱা পলিটিক্সৰ আজিৰ সময়ত কোনো জাগা নাই। নিৰ্বাচন আজি দেখিবলৈ পোৱা যায় 9টা ভোটৰ সংখ্যা